সমূহ দৰ্শকক স্বাগতম ষ্টুডিঅ'ত মই প্ৰহেলিকা অব্যাহত আছে মেট্ৰিক পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষাক লৈ পেলাই ব্যস্ততা দেখিবলৈ পোৱা গৈছে যিসকল পৰীক্ষাৰ্থী আছে পৰীক্ষাৰ্থীসকলৰ মাজত কিন্তু তাৰ মাজতে এবাৰ মেট্ৰিকৰ নামত আসলতে চলিছে কি একাংশই পৰীক্ষাৰ্থীক মেট্ৰিকৰ যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকক নকল যোগান ধৰা খবৰ আহি পৰিছে আৰু সেই সন্দৰ্ভত 5 জনক আটক কৰা হৈছে জনাইছো সবিশেষ মেট্ৰিক পৰীক্ষাৰ নামত চলিছে ব্যৱসায় নকল যোগান ধৰাৰ নামত চলিছে ব্যৱসায় বৰপেটাৰ নগাঁও আৰু পালহাজিৰ পৰা আটক 5 জন নগাঁৱৰ পৰা ৰবিউল খান লুবুল আলী পালহাজিৰ পৰা মকিবুল ইছলাম শাহ আলম মজিদুৰ ইছলামক আটক কৰে আৰক্ষীয়ে ধন লৈ পৰীক্ষাৰ্থীক নকল যোগান ধৰিছিল আটাইকেইজনে নকল যোগান ধৰা চক্ৰটোৰ সৈতে আৰু কেইবাজনো জড়িত থকাৰ সন্দেহ অব্যাহত আছে আৰক্ষীৰ অভিযান পুনৰবাৰ জনাইছো সেই খবৰ মেট্ৰিক পৰীক্ষাৰ নামত চলিছে ব্যৱসায় নকল যোগান ধৰাৰ নামত চলিছে ব্যৱসায় বৰপেটাৰ নগাঁও আৰু পালহাজিৰ পৰা আটক 5 জনকৈ লোকক আৰু নগাঁৱৰ পৰা ৰবিউল খান লুবুল আলী আৰু পালহাজিৰ পৰা মকিবুল ইছলাম শাহ আলম আৰু মজিদুৰ ইছলামক আটক কৰিছে আৰক্ষীয়ে ধন লৈ পৰীক্ষাৰ্থীক নকল যোগান ধৰিছিল আটাইকেইজনে নকল যোগান ধৰা চক্ৰটোৰ সৈতে কেইবাজনো জড়িত থকাৰ সন্দেহ আৰু অব্যাহত আছে আৰক্ষীৰ তদন্ত যি সময়ত একাংশ শিক্ষাৰ্থীয়ে আসলতে যথেষ্ট কষ্ট আৰু ত্যাগৰ বিনিময়ত এই মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে বা তেওঁলোকে যথেষ্ট কষ্ট কৰি পেলাই মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে তেনে সময়তে কিন্তু একাংশ লোকে এতিয়া মেট্ৰিক পৰীক্ষাত দেখিবলৈ পোৱা গৈছে অসৎ পথ অৱলম্বন কৰা পৰিলক্ষিত হৈছে আৰু মেট্ৰিক পৰীক্ষাৰ নামত এবাৰ চলিছে ব্যৱসায় নকল যোগান ধৰাৰ নামত একাংশই চলাইছে ব্যৱসায় আৰু এই নকল যোগান ধৰা চক্ৰটোৰ 5 জনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ইয়াৰ সমান্তৰালকৈ ইয়াৰ সৈতে আৰু বহুতো লোক জড়িত থকাৰ ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত তাৰ পাছতে এটা প্ৰশ্ন উত্থাপন হৈছে আসলতে শিক্ষা বিভাগত যেহেতু দেখিবলৈ পোৱা গৈছিল যে আসলতে এই সমূহ কাণ্ড কিহৰ বাবে সংঘটিত হৈছে শিক্ষা বিভাগৰ কোনো ক্ষেত্ৰত সুপাধিলা নীতি আছে নেকি তাক লৈ এতিয়া একাংশই প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে কিহৰ বাবে আসলতে এনে ধৰণৰ অসৎ পথ অৱলম্বন কৰি একাংশই মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে যি সময় যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনী থাকে আসলতে মেট্ৰিক পৰীক্ষাৰ সময়ত তেনে সময়ত কিন্তু একাংশই এতিয়াও এনে ধৰণে অসৎ পথ অৱলম্বন কৰি আসলতে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে একাংশই অতি কষ্টৰ ফলত আসলতে মেট্ৰিকত অৱতীৰ্ণ হয় তাৰ বিপৰীতে আন একাংশই কিন্তু এনে ধৰণে অসৎ পথ অৱলম্বন কৰি মেট্ৰিকত অৱতীৰ্ণ হৈছে আৰু সেই সকলক আসলতে নকল যোগান ধৰাৰ নামত এতিয়া চলিছে ব্যৱসায় আৰু মেট্ৰিক পৰীক্ষাত নকল যোগান ধৰাৰ নামত চলিছে ব্যৱসায় সেই চক্ৰটোৰ সৈতে জড়িত 5 জন লোকক ইতিমধ্যে আটক কৰা হৈছে ইয়াৰ সৈতে আন বহুতো লোক জড়িত থকাৰ ইতিমধ্যে সন্দেহ প্ৰকাশ কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আজি কি হল পৰীক্ষা আছিল আজি কিহৰ পৰীক্ষা আছিল তুমি মোবাইলত কুৱেশ্যন পেপাৰ পাইছা কিহৰ পৰীক্ষা আছিল লৈ যাম না কি নকল দি আছিলি নাকি